মই প্ৰিয়ংকি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ ইউটিউব ব্লগলৈ আজি মই আপোনালোকক ভিডিঅ'ত তিনটা বস্তু দেখাম ফাৰ্ষ্টতে দেখাম যে মই কিদৰে ইউটিউবৰ কিদৰে শ্বুট কৰো হেতু দেখাম আৰু সেকেন্ডত মই দেখাম মই কিদৰে উলালু কৰিলো হেতু দেখাম আৰু থাৰ্ডত মই আপোনালোকক দেখাম মই যেহেতু সামীৰ ঘৰলৈ যামগে এইকেদিনতে আৰু 3-4 দিন আছে মই ফুলবোৰ টাববোৰ কালি বজাৰ কৰি আপোনালোকক দেখুৱাইছিল ফুলবোৰ আনা হৈছিল আৰু সেইবোৰ কিদৰে ৰুৱা হল ফুলবোৰ তাকে আপোনালোকক দেখুৱাতে বলক ভিতৰলৈ যাও মই একদম ভিতৰত আপোনালোকক দেখুৱাও যে মই কিদৰে শ্বুটিং কৰো যিকোনো ক্ষেত্ৰতে ট্ৰাইপডডাল লাগে আৰু ময়ো এডাল ট্ৰাইপড ব্যৱহাৰ কৰো এইডাল হৈছে ট্ৰাইপডডাল এডালত লৈ পেলাই মই কৰো আৰু সেকেন্ডতে মই ৰিং লাইট এটা অৰ্ডাৰ দিছো কিন্তু মানে মই একিনতে যেহেতু যামগে গতিকে ৰিং লাইটটো ইয়াত নাপাম ৰিং লাইটটো সাকে মোৰ জোৰহাটলৈকে আহিব গতিকে মই আকৌ এড্ৰেছটো চেঞ্জ কৰিব লাগিব আৰু সেই কাৰণে ৰিং লাইটৰ বিপৰীতে মই এটা সৰু লাইট ইমান দিনে ব্যৱহাৰ কৰি আহিছো হেতু হৈছে এটো এটা লাইট ব্যৱহাৰ কৰো এটো খুব ভাল খুব ইউজেবল এটা লাইট অকণমান ওয়েট কৰক বিৰাট গৰম লাগিছে ফেনখন লগাই লওঁ অকণমান আন্ধাৰত গৈ দেখুৱাম এটা মোডত পাব এটো ফাৰ্ষ্ট মোডটো এটো সেকেন্ড মোডটো আৰু এটো থাৰ্ড মোড এইখিনি জেগা এয়া দেখিছানে ইমান ব্ৰাইট আহে এটো কৰি থলে এটো কি হয় চাওক এয়া দেখিলে আৰু এটো আপোনালোকে নিজৰ হেৰি অনুসৰি ব্যৱহাৰ কৰিব পাৰে এটো লাইট তাৰ পিছত মই এতিয়া মোবাইলটো লৈ আছো এডাল সেলফি ষ্টিকত ৰব হেডালো অকমান দেখাব ট্ৰাই কৰ এডাল সেলফি ষ্টিকত আৰু এতিয়া থাৰ্ডত এটা বস্তু দেখুৱাম মোক মোৰ লগৰ এজনেও কৈ আছিল যে কি মাইক ব্যৱহাৰ কৰো মাইকটো মই বৰ্তমান লগত আছে যদি মই মাইকটো খুব কমে ব্যৱহাৰ কৰো এটা কাৰণে মাইকডাল যে ইয়াত পিনি থাকিব লাগে আৰু উলাই কৰি গলে ইয়াত এই গৰমত মাস্কই লব নে মাইকে লব মোৰ মানে বিৰাটেই অশান্তি লাগে আৰু সেই কাৰণে মই মাইকডাল ব্যৱহাৰ কৰা নাই তথাপি মোৰ তাত এটো মাইক আছে এটো ফ্লিপকাৰ্টতে লৈছিলো মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম কমেন্টছবোৰ বহুত ভাল পাইছিলো মাইকটো বেয়া হৈ যায় বুলি এটো আছে আপুনি সময় পেলাই থব পাৰে গানবিলাক যে মই লগাও গানবিলাক আগত ভিডিঅ'ৰ আগত গানবিলাক লগাও যে তাৰ কাৰণে মোৰ এটা মিনি মাইক আছে এটো ব্যৱহাৰ কৰো আৰু ইমানখিনি নাই বাৰু এতিয়া মই আপোনালোকক দেখাও যে মই এই লুকটো কিদৰে ক্ৰিয়েট কৰিছিলো মানে মই প্ৰথমতে চুলিখিনি আঁচুৰি লওঁ এটোৰ কাৰণে যে হেৰি গৰমটো বেছি যে গৰমত চুলি কিডাল আঁচুৰি ললে মানে অকণমান শান্তি লাগিব তাৰ পিছৰ কামখিনি ধুনীয়াকৈ কৰি থাকিব পাৰিম এনেকৈ দুটা ভাঁজ কৰি লৈছো লৈ এনেকৈ পকাই পকাই গৈ আছো এইকেইডাল উলিয়াই ৰাখিছো এনেকৈ দেখি কেনেকুৱা লাগিছে নাজানো এটো এটা ফেস ক্ৰীম লগাইছো এটো অৰিফ্লেমৰ বিৰাট মোৰ ফেসটোত মানে সুট কৰে এটো মেবেলিনৰ এটা কম্পেক্ট এটো হৈছে আইব্ৰো আকিম মানে এটো দি এটো হৈছে সিভানা কালাৰ্ছৰ মাৰ্কেটতো পাব আৰু অনলাইনও পাব এমাজনতো পাব ফ্লিপকাৰ্টতো পাব পুৰা ডিস্টিংক্ট হয় চাওকচোন ইমান ভাল লাগিছে দেখি কিন্তু এডাল চাও ইয়াত দুটা সেটত পাব এটা ব্ল্যাকত পাব এটা ব্ৰাউনত পাব আৰু আপোনাৰ নিজৰ আইব্ৰো শেড লৈ পেলাই আপুনি এটি ইউজ কৰিব পাৰে বহুত ভাল একদম এফৰ্ডেবল সুইস বিউটিৰ এটা হাইলাইটাৰ ব্ৰাছটো ইউজ কৰা নাই আৰু ঘৰতে আছে যে চাওক কেনেকুৱা গ্লো আহি গৈছে এটো লৈছো হুডা বিউটিৰ এটা লিপষ্টিক মাৰ্কেটতো পাব অকমান কষ্টলি হয় কিন্তু মানে এটো আপুনি এটা পেলেট পাব 12টা নে 13টা থাকে আৰু বিৰাট ভাল হয় লগাবলৈ খুব ধুনিয়া অসমীয়া সেট এডাল কিনিছিলো আজি সেইডালকে পিনো ফাৰ্স্ট পিনিম ভাল লাগিছে নে ফুলিজোৰ এজোৰ মানে এটু সেপৰে খুব ধুনিয়া এটা সেট
মেকআপ ৰেডি হৈ গ'ল আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰ লুকছটো কেনেকুৱা লাগিছে এনেকৈ কেইডালমান চুলি ওলাই আছে তাৰপিছত এইফালে ৰ'জটো আছে কাপোৰ পিন্ধি ল'লোঁ এইটো মাৰ বিৰাট মৰমৰ কাপোৰ এযোৰ মই পিন্ধি লৈছোঁ আপোনালোকক লগ পাই আছোঁ এটা বস্তু আপোনালোকে দেখিলে আৰু থাৰ্ড বস্তুটো হৈছে যে মই কৈছিলোঁ যোৰহাট যামগৈ স্বামীৰ ঘৰলৈ যামগৈ আৰু সেইকাৰণে মানে মই মষ্ট প্ৰবেবলি 16ত যাম আৰু সেইকাৰণে ফুলবিলাক অলপ কৰা হৈছিলে মায়ে হেল্প কৰিছিলে হেল্প নহয় মায়েই কৰিছে মই মাত্ৰ টাবকেইটা অনা নিয়া সেইখিনি মাত্ৰ হেল্প কৰিছোঁ মই দেখুৱাই দিওঁ কাৰণ মা মানে কি হয় মা ফুলত ইমান বেছি ৰাফ আৰু মই কাটিলে মানে চিপৰাং দি কাটিব লাগিব শিপা চিপা চব কাটি যাব আৰু সেইকাৰণে মায়ে ডাইৰেক্ট পুলিয়ে আনি পেলাই মোৰ ইয়াত বস্তুখিনি লগাইছে মই দেখুৱাই যাওঁ আপোনালোকক চাই যাওঁ এজোপা কৰা হৈছে লগালে কিন্তু এজোপা দেখোন লেৰেলি যোৱাৰ নিচিনা হৈছে এজোপা মই আগতেই ৰুই থোৱা তালে নিম দুটা টাব এজোপা এইটো এটা টিকলি এইটো কৰা হৈছে এইজোপা বিৰাট ধুনীয়া তাৰপিছত এইটো এটা টাবত আছে জেতুকা এজোপা ইয়াৰো পাতবিলাক অকণমান লেৰেলি এইটো ডাল নাই লেৰেলা এইখিনি কিন্তু লেৰেলি যোৱাৰ নিচিনা হৈছে এইটো এটা কৰা হৈছে তাৰপিছত এইটো এটা কৰা হৈছে এইটো এটা ৰোৱা হ'ল আৰু এইফালে আছে ইয়াত কৰা হ'ল এইখিনি আৰু ইয়াত আছে এইটো মষ্ট ইম্পৰ্টেণ্ট এইটো হৈছে জহাপাত এইটো কিন্তু প্ৰত্যেক মানুহৰ ঘৰতে থাকিব লাগে দেই আমি যে পোলাও চোলাও বনাওঁ তেতিয়া এইটো লগাই ল'ব পাৰি মানে দি দিব পাৰি তেতিয়া একদম পূৰা জহা গোন্ধ আহে আৰু পোলাও স্মেলটো আহে আৰু এইটোতো হৈছে স্নেক প্লেণ্ট এইটো থকাটো ভাল মানুহৰ ঘৰত বুলি কয় এইটো মানি প্লেণ্ট কৰা আছে এইটো মই নিবৰ কাৰণে এইটো আগতেই কৰা আছে এইখিনি আছিলে আজিৰ ভিডিঅ'টোৰ গোটেই পাৰ্টকেইটা 3টা পাৰ্টত মই আজি আপোনালোকক দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু লাইক কৰিব যদি ভাল লাগিছে কমেণ্ট এটা কৰিব কেনেকুৱা পালে ভাল লাগিলেও বেয়া লাগিলেও কমেণ্ট এটা কৰিব আৰু এটা কথা যিসকল আপোনালোক নতুনকৈ মোৰ চেনেলটো চাইছে কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ নমস্কাৰ বাই বাই মোৰ আজি ভ্লগটো ইমানতে শেষ হ'ল কিন্তু মই ডেছক্ৰিপশ্যন বক্সত দুটা চেনেলৰ লিংক দিছোঁ এটা হৈছে চিন্টুছ ব্লগ আৰু আনটো হৈছে বিন্দাছ চয়নিকা তেওঁলোকেও নিজৰ ব্লগবিলাক দিছে নতুনকৈ চেনেলটো খুলিছে দুটা চেনেল খুলিছে গতিকে আশা কৰিছোঁ আপোনালোকে মৰম চেনেহ দি সেই দুজনকো আগবাঢ়ি যোৱাত সহায় কৰিব মানে চিন্টু আৰু চয়নিকাক তেন্তে আজিলৈ বাই